শ্ৰদ্ধাৰ ৰাইজ, আমি এইমাত্ৰ এটি ভাল খবৰ পালোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰেছ মিটত এটি বাৰ্তা দিছে যে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গদেৱৰ পোষ্টমৰ্টেম হ'ব আৰু পোষ্টমৰ্টেমৰ সময়ত এইমছৰ বিশেষজ্ঞ বা এইমছৰ অভিজ্ঞ চিকিৎসকসমূহ তাতে উপস্থিত থাকিব। গতিকে এইটো এটা বহুত ভাল কথা আমাৰ কাৰণে, কাৰণ সত্যটি উদঘাটন কৰিবলৈ হ'লে আমি সেই ৰিপৰ্টটি শুদ্ধভাৱে পাবই লাগিব। আৰু আপোনালোকে দাবী কৰা, আমি দাবী কৰা, ৰাইজে সকলোৱে দাবী কৰা কথাবোৰ যাতে চৰকাৰে মন দি শুনে, কাৰণ ৰাইজে কেতিয়াও মিছা কথা নকয়। এজনে দুজনে ক'ব পাৰে, কিন্তু লাখ লাখ জনতাই 12-15 লাখ মানুহে কেতিয়াও ভুল কথা নকয়। আৰু অসমৰ এই 3 কোটি 3.5 কোটি মানুহৰ ভিতৰত সকলো মানুহেই এই যিটো দাবী উত্থাপন কৰিছিল সেইটো আপুনি মানি লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু জুবিন দাদাৰ আত্মাই তেতিয়া শান্তি পাব যেতিয়া নেকি এই প্ৰকৃত সত্যটো সকলোৰে মুখে মুখে হ'ব, সকলোৱে উদঘাটন কৰিব পাৰিব। বহুত বহুত আকৌ এবাৰ ধন্যবাদ জনালোঁ। এনেদৰে সকলো ৰাইজৰ সমস্যা যাতে আপোনালোকে মানে হাত পাতি লয় আৰু সকলোৰে আগত মানে ধুনীয়াকৈ পৃষ্ঠা মেলি দেখুৱাই দিয়ে যে এইটো আপোনালোকৰ দাবী আছিলে, আমি সত্যতা প্ৰমাণ কৰি আপোনালোকক দেখুৱালোঁ। তেতিয়া আপোনালোকক কোনেও দুখ ধৰিব নোৱাৰে।